নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ পিছত এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। খুবেই সহজ ৰেচিপি, অতি সহজে আপোনালোকে বনাব পাৰিব। সেইটো হ'ল কাজু বৰফি। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কাজু বৰফি বনাবলৈ মই প্ৰথমতে লৈছোঁ 250 গ্ৰাম কাজু, চেনি আৰু ঘি। এতিয়া কাজুখিনি মই ধুনীয়াকৈ মিক্সিত গুড়ি কৰি লৈছোঁ। এনেকুৱাকৈ এখন চেকনিৰে মই ধুনীয়াকৈ গুড়িখিনি চালি লৈছোঁ। এতিয়া পেন এখন লৈছোঁ মই, ইয়াতে চেনিখিনি দি দিছোঁ। এতিয়া ইয়াত মই অকণমান পানী এড কৰি দিম। চেনিখিনি ধুনীয়াকৈ গলি গৈছে, এনেকুৱাকৈ লৰাই থাকিব। গোটেইখিনি চেনি গলি যোৱাৰ পিছত মই ইয়াতে এড কৰিম আমাৰ কাজুৰ গুড়িখিনি। এয়া দেখিছে, কাজুৰ গুড়িখিনি মই এড কৰি দিছোঁ। এতিয়া ল' ফ্লেমত মই ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লৈছোঁ। ফ্লেমটো ল' কৰি ৰাখিব, নহ'লে কাজুখিনি তলিত লাগি যোৱাৰ চান্স থাকে। এনেকুৱাকৈ লৰাই থাকিব। পাঁচ মিনিট হৈ গৈছে এতিয়া। এনেকুৱাকৈ লৰাই থাকিব যাতে কাজুখিনি তলিত লাগি নাযায়। এতিয়া মই ইয়াতে এড কৰিম 2 চামুচ ঘি। ঘি এড কৰি আকৌ ধুনীয়াকৈ লৰাই আছোঁ। এনেকুৱাকৈ লৰাই দিব যাতে কাজুখিনি তলিত লাগি নাযায়। দেখিছে, এনেকুৱাকৈ পাঁচ মিনিট হৈ গৈছে। এনেকুৱাকৈ লৰাই আছোঁ মই। ফ্লেমটো ল' কৰিয়ে ৰাখিব। মিশ্ৰণখিনি এনেকুৱা হৈ গৈছে এতিয়া। আমি মিশ্ৰণখিনি হাতেৰে এনেকুৱাকৈ লাৰি চাইছোঁ, হাতত লাগি অহা নাই, প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই এখন এনেকুৱা কাঁহী এখন লৈছোঁ, তাত অকণমান ঘি দি কাঁহীখনত লগাই লৈছোঁ। এতিয়া মিশ্ৰণখিনি মই কাঁহীখনত দি দিছোঁ। এনেকুৱাকৈ লৰাই থাকিব যাতে মিশ্ৰণখিনি অকণমান ঠাণ্ডা হৈ যায়। অকণমান ঠাণ্ডা হোৱালৈ এনেকুৱাকৈ লৰাই থাকিব। এতিয়া মই হাতেৰে ধুনীয়াকৈ এনেকুৱাকৈ লৰাই আছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ শ্বেপত কাটি ল'ম। তাৰ কাৰণে মই এখন কাঠৰ ট্ৰেত এটা পলিথিন দি লৈছোঁ। একচুৱেলি বাটাৰ পেপাৰ লাগিছিল, বাটাৰ পেপাৰ যিহেতু নাই, এনেকুৱাকৈ দুইটা ছাইডত মই পলিথিন দি লৈছোঁ। এতিয়া মই বেলনাৰে ধুনীয়াকৈ বেলি ল'ম। দেখিছে, ধুনীয়াকৈ মই বেলি লৈছোঁ। এতিয়া আমি কাজু বৰফিৰ শ্বেপত ধুনীয়াকৈ এইখিনি কাটি ল'ম। পলিথিনটো মই এৰাই দিছোঁ। দেখিছে, এতিয়া মই ইয়াতে চিলভাৰ ফইল দি দিছোঁ, দেখাত ধুনীয়া হয়। কাজু বৰফিৰ ওপৰত সচৰাচৰ চিলভাৰ ফইল ব্যৱহাৰ কৰে, চ' মই ব্যৱহাৰ কৰিছোঁ। যিকোনো দোকানতে পাব, এনেকুৱাকৈ চিলভাৰ ফইল দি লৈছোঁ। এতিয়া ধুনীয়াকৈ মই বৰফি শ্বেপত কাটি ল'ম। এয়া দেখিছে, ধুনীয়াকৈ মই কাটি লৈছোঁ। আমাৰ কাজু বৰফি
ৰেডি হৈ গৈছে। অকণমান ঠাণ্ডা হোৱাৰ পিছত এনেকুৱাকৈ পৰিৱেশন কৰিব পাৰিব। যদি আজি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।